আজি হ'ল কাতি বিহু। আজি কাতি বিহু উপলক্ষে আপোনালোক সকলোকে মোৰ ফালৰ পৰা বহুত শুভেচ্ছা জনালোঁ। আশা কৰোঁ কাতি বিহুৱে আপোনালোক সকলোৰে দুখবোৰ নাইকিয়া কৰি যেন সুখ কঢ়িয়াই আনে। এয়া মই ধুনীয়াকৈ চাকি বন্তি জ্বলাই গোঁসাই ঘৰত চাকি দি আহিলোঁ। এয়া আমাৰ চোতালত ধুনীয়াকৈ ৰাইজ আহিছে। এয়া ধুনীয়াকৈ আমি এখন শৰাই আগবঢ়াই দিছোঁ। ইয়াতে ৰাইজৰ আশীৰ্বাদ লৈছোঁ যাতে দিনবোৰ ভালে কুশলে যায়। এনেদৰে আপোনালোকে আমাক ধুনীয়াকৈ আশীৰ্বাদ দি দিছে। ধুনীয়াকৈ এনেকৈ প্ৰসাদ পাতি বিতৰণ কৰিব। সকলোৱে প্ৰসাদ পাতি খাই লৈ আকৌ বেলেগ ঘৰলৈ নাম প্ৰসংগ কৰিব যাব। আপোনালোকৰ ফালে বাৰু কেনেকুৱা ধৰণৰ নিয়ম কমেণ্ট কৰি জনাবচোন। আমাৰ এইফালে কাতি বিহু এনেদৰে পালন কৰা হয়। নেক্সট এটা নতুন ভিডিঅ'ত লগ পাম। তেতিয়ালৈ আজিলৈ ইমানেই আছিল। বাই।